Hello my dear guys, very good evening to all of you. My name is Hussein Mohammad Yahya and I am from Kokrajhar. কি খবৰ ভালনে নিশ্চয় ভাল কিয়নো মই সদায় কামনা কৰো আপোনালোকে ভালে থাকিব বুলি It's good to be good and every day use that God may keep everyone well. আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে হয় তুমি পাৰিবা Yes you can do it. Everything is possible. I mean মই ক'ব খুজিছো যদি এজন লৰাই বাটত পৰি থকা গেলা পচা লেতেৰা প্লাষ্টিক বিলাক যদি বিক্ৰী কৰি দুবেলা দুপুটি খোৱাৰ কাৰণে নিজকে পৰিশ্ৰম কৰিবলগীয়া হয় আৰু সেই মানুহজন যদি এজন সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ হ'ব পাৰে তেনেহলে মই কিয় নোৱাৰিম আই মিন মই ক'ব খুজিছো ক্ৰিছ গেলৰ কথা তেনেহলে এবাৰ ভাবি চাওক কিমান দুখীয়া পৰিয়ালৰ ল'ৰা আছিল আৰু সেই ল'ৰাই আজি কি সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ তেনেহলে সেইজন মানুহে যদি হ'ব পাৰে সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ তেনেহলে তুমি কিয় নোৱাৰিবা তুমিও নিশ্চয় পাৰিবা এজন চাওয়ালা যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহলে তুমি কিয় নোৱাৰিবা তুমিও নিশ্চয় পাৰিবা তুমি যদি চেষ্টা কৰা তেনেহলে তুমি নিশ্চয় পাৰিবা এজন মানুহ যাৰ কোনো ডিগ্ৰী নাই উইদাউট ডিগ্ৰী আই মিন মই ক'ব খুজিছো যে কোনো ধৰণৰ ডিগ্ৰী নোহোৱাকৈ যদি পেট্ৰল পাম্পত কাম কৰি ইণ্ডিয়াৰ বেষ্ট বিজনেছমেন হ'ব পাৰে তেনেহলে তুমি কিয় নোৱাৰিবা তুমিও নিশ্চয় পাৰিবা অফ কোৰ্স হোৱাই নট ডেফিনেটলি মেবি তুমি যদি চেষ্টা কৰা তুমিও পাৰিবা হাই স্কুলৰ বাস্কেটবলৰ টিমৰ পৰা যদি বাদ দিয়া হয় আৰু সেই ল'ৰাজন যদি সৰ্বশ্ৰেষ্ঠ বাস্কেটবলাৰ হ'ব পাৰে তেনেহলে তুমি কিয় নোৱাৰিবা তুমিও নিশ্চয় পাৰিবা তুমি যদি সদায় চেষ্টা কৰি যোৱা তেনেহলে এদিন নহয় এদিন পসিবল হ'ব সকলো বস্তু সদায় এটা কথা মনত ৰাখিব যে এভৰিথিং ইজ পসিবল নাথিং ইজ ইম্পসিবল এজন মানুহ 999 বাৰ ফেল হোৱাৰ পিছত হাৰ নামানি 1000ৰ মূৰত বাল্ব আৱিষ্কাৰ কৰিব পাৰে তেনেহলে তুমি কিয় নোৱাৰিবা তেনেহলে ভাবি চাওক আমি এবাৰ দুবাৰ তিনিবাৰ চেষ্টা কৰো তাৰ পিছত কি মোৰ দ্বাৰা নহব ঠিক এনেকুৱা মনোভাৱ লৈ আমি জিয়াই থাকো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় আপুনি চেষ্টা কৰিয়ে যাওক এদিন নহয় এদিন আপোনাৰ দিন আহিবই আৰু সেই দিনাখন আপোনাক ক'ব যে তুমি সঁচাকৈয়ে সাকসেস দুবাৰ বিজনেছত ফেল হৈ ডিপ্ৰেছনত গুচি গৈ নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাই এয়াই নহয় আৰু 8 বাৰ ইলেকশ্যনত হাৰি 9 বাৰৰ মূৰত যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে তেনেহলে তুমি কিয় নোৱাৰিবা তুমিও নিশ্চয় পাৰিবা তুমিও এবাৰ নহয় দুবাৰ নহয় তুমিও 100 বাৰ চেষ্টা কৰি যোৱা নিশ্চয় এদিন তোমাৰো সফলতা আহিব এজন ছোৱালী যাৰ হাজবেণ্ডে ডিভোৰ্স দিয়াৰ পিছতো হাৰ নামানে আৰু ইয়াই নহয় 3 বছৰৰ সন্তানক নিজেই পুহিবলগীয়া হয় নিজেই মেইনটেনেন্স কৰিবলগীয়া হয় আৰু এনেকুৱা বেয়া পৰিস্থিতি অহাৰ পিছতো ওয়াৰ্ল্ডৰ সকলোতকৈ বিখ্যাত নোবেল সিৰিজ লিখিব পাৰে আৰু তাৰ এদিনৰ ইনকামৰ টকাৰে এটা লেম্বাৰ কিনিব পৰা যায় ইয়েস সেই কাৰণে মই কৈছো যে তুমি পাৰিবা ইয়েস ইউ ক্যান ডু তুমি যদি চেষ্টা কৰা তুমি নিশ্চয় পাৰিবা আৰু সদায় মই আপোনাৰ লগত থাকিম আৰু এনেকৈ উৎসাহিত কৰাম সদায় মোটিভ কৰাম আৰু ভাল উপদেশ দি মই আপোনাক আগুৱাই লৈ যাম বুলি মই আশা ৰাখি মই বিদায় লৈছো